নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত স্বাগতম জনাইছোঁ। আজি লক্ষ্মী পূজা দেউল প্ৰথমটো দিন আমি এতিয়া প্ৰতিমা আগবঢ়াই লৈ আহিছোঁ বাট নাম গাই নামঘৰলৈ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈ। সমূহ অসমবাসী ৰাইজক লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। Welcome back to my YouTube channel.
গাই আহিলোঁ। এতিয়া বৰষুণ পৰিছে লাহে লাহে আৰু আমি নামঘৰ পাই গ'লোহি। এতিয়া নামঘৰত সোমাম আৰু বৰষুণ আহিছে, বহুত টানকৈ বৰষুণ দিছে আৰু গাড়ী পৰা আহি আছিল। এতিয়া আমি নামঘৰত আহি কিনে এতিয়া নাম প্ৰসংগ কৰা হ'ব, খোল প্ৰসংগ কৰা হ'ব। আপোনালোকে যদি চাই থাকক লাষ্টলৈ। এতিয়া আমাৰ খোল প্ৰসংগ আৰম্ভ হৈ গৈছে আৰু তাৰ আগত কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।
এতিয়া ফুলবংশ শেষ হ'ল এতিয়া চাহ পানী দিছে চাহ পানী খাই লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু কালিলৈ আমাৰ অসমীয়া ভাওনা আছে আৰু কালিলৈ আপোনালোকে ভিডিঅ' পাই যাব আৰু কমেণ্ট কৰিব ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু এতিয়া বাই বাই আৰু কালি নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই